আজি আমি চাম দশম শ্ৰেণীৰ সেকেন্ড চেপ্টাৰটো এচিড ক্ষাৰক আৰু লৱণ। আমি জানিব লাগিব এচিডৰ ধৰ্ম, ক্ষাৰকৰ ধৰ্ম আৰু লৱণ মানে কি হয়। এচিডৰ ধৰ্ম ফাৰ্ষ্টতে আমি কম এচিডৰ সোৱাদ কি? টেঙা। আৰু এটা আছে এচিডে নীলা লিটমাছ ৰঙা কৰে। এবাৰ ক্ষাৰকে কি কৰে? এচিডৰখিনি মুছি দিওঁ। ক্ষাৰকৰ সোৱাদ তিতা। আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। এই হল এচিড আৰু ক্ষাৰকৰ ধৰ্ম। লৱণ মানে হল যেতিয়া ক্ষাৰক এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিব তেতিয়া কি উৎপন্ন হয়? লৱণ আৰু পানী। ইয়াতে কৈছে এচিডে নীলা লিটমাছ ৰঙা কৰে, আকৌ ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। গতিকে এই লিটমাছ মানে কি? লিটমাছ হ'ল এটা প্ৰাকৃতিক সূচক। কিছুমান আছে প্ৰাকৃতিক সূচক আৰু কিছুমান আছে সাংশ্লেষিক সূচক। প্ৰাকৃতিক সূচকৰ উদাহৰণ লিটমাছ হ'ল এটা 1 নম্বৰ আৰু এটা আছে হালধি। এইকেইটা হ'ল প্ৰাকৃতিক সূচক আৰু এটা আছে সাংশ্লেষিক সূচক। সাংশ্লেষিক সূচক হ'ব মিথাইল অৰেঞ্জ, আৰু এটা ফিনলফথেলিন। এইকেইটা আহিব পাৰে প্ৰাকৃতিক সূচকৰ উদাহৰণ দিয়া, সাংশ্লেষিক সূচকৰ উদাহৰণ দিয়া সেইকেইটা। এতিয়া এই লিটমাছটো হ'ল এটা প্ৰাকৃতিক সূচক। এইটো ক'ৰ পৰা আহৰণ কৰা হয়? লিটমাছ আহৰণ কৰা হয় থেলোফাইটা বৰ্গৰ লাইকেন বা লিচেনৰ পৰা। এইটো লিচেন বুলি আছে পাঠ্যপুথিত। গতিকে লিটমাছটো এই লিচেনৰ পৰা বা লাইকেনৰ পৰা কি কৰা হয়? আহৰণ কৰা হয়। আৰু এই লাইকেনটো কি বৰ্গৰ অন্তৰ্গত? থেলোফাইটা বৰ্গৰ অন্তৰ্গত। প্ৰাকৃতিক সূচক যে আছিল ফিনলফথেলিন, সেইটোৰ কি হয়? এটা বেঙুনীয়া ৰঞ্জক পদাৰ্থ। মানে সিহঁতৰ কালাৰটো অলপ বেঙুনীয়া। এই লিটমাছটো এটা কি হয়? অলপ বেঙুনীয়া ৰঞ্জক পদাৰ্থ। আমি চালোঁ প্ৰাকৃতিক আৰু সাংশ্লেষিক সূচক। এটা আছে ঘ্ৰাণেন্দ্ৰীয় সূচক। এইটোক অলফেক্টৰী ইণ্ডিকেটৰ বুলিও কোৱা হয়।
আহিব পাৰে এইটো ঘ্ৰাণেন্দ্ৰিক সূচক কাক বোলে এতিয়া ঘ্ৰাণেন্দ্ৰিক সূচক বুলি ক'লে কিছুমান পদাৰ্থ আছে যিবোৰৰ কি হয় এচিড বা ক্ষাৰকৰ মাধ্যমত গোন্ধৰ পৰিৱৰ্তন হয় সেইবোৰক কি কোৱা হয় ঘ্ৰাণেন্দ্ৰিক সূচক বুলি কোৱা হয় এতিয়া এইটো হল ঘ্ৰাণেন্দ্ৰিক সূচকৰ ডেফিনেশ্যন এইটো তোমালোকে লিখিব পাৰিবা এইটোক অলফেক্টৰী ইণ্ডিকেটৰ বুলি মানে ঘ্ৰাণেন্দ্ৰিকৰ কি বুলি কোৱা হয় অলফেক্টৰী মানে আমাৰ নাকত কি আছে এটা অলফেক্টৰী লব বোলা এটা লব আছে সেইটোৰ দ্বাৰা আমি কি কৰোঁ স্মেলটো গম পাওঁ বস্তুবোৰৰ সেই আগত পিছলৈ তোমালোকে এইটো পঢ়িব পাবা গতিকে এইটো ডেফিনেশ্যনটো তোমালোকে লিখি ল'ব পাৰিবা এতিয়া এইখিনি চালো এবাৰ আমি চাম এচিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত কেনেদৰে বিক্ৰিয়া কৰে ফাৰ্ষ্টতে আমি চাম এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে ইয়াৰ কাৰণে আমি এটা ডায়াগ্ৰাম আঁকি ল'ব লাগিব তেতিয়াহে ভালকৈ বুজি পাবা এইটো এইটো এটা ষ্টেণ্ড হয় আমি এটা কি লৈছোঁ ইয়াতে টেষ্ট টিউব লৈছোঁ টেষ্ট টিউবটোত আমি কি লৈছোঁ অলপ জিংকৰ টুকুৰা এইখিনি হৈছে জিংকৰ টুকুৰা এডাল ষ্টেণ্ড হয় আগে ডায়াগ্ৰামটো আঁকি লওঁ তাৰপিছত বুজাই দিম এইটো ইয়াতে আছিল জিংকৰ টুকুৰা এই টেষ্ট টিউবটোত আমি জিংকৰ টুকুৰাৰ সৈতে কি মিহল কৰি দিম সালফিউৰিক এচিডটো গাঢ় নহয় কিন্তু দেই লঘু হয় ইয়াত আমি কি দিছোঁ লঘু H2SO4 সালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত H2SO4 এইটো লঘু বুলি লিখি দিব লাগিব এইটো মেনশ্যন কৰিব লাগিব লঘু নে গাঢ় হয় গতিকে এইটো হৈছে লঘু সালফিউৰিক এচিড ইয়াতে দিলো এইডাল হৈছে নিৰ্গম নলী আৰু এইখিনি আছে জিংকৰ টুকুৰা যেতিয়া জিংকৰ টুকুৰা কেইটাৰ লগত আমি সালফিউৰিক এচিডটো যোগ কৰি দিম তেতিয়া কি হ'ব এই জিংকে সালফিউৰিক এচিড এই এচিডৰ পৰা হাইড্ৰোজেনটো কি কৰিব বাহিৰ কৰি দিব বাহিৰ কৰি দি কি হ'ব হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব সেই গ্যাসটো যেতিয়া নিৰ্গম নলীডালেৰে আমি পাছ কৰি এই সাবুনৰ পানী দিম ইয়াতে কি আছে এই বিকাৰটোত সাবুনৰ পানী আছে
গতিকে ইয়াতে যেতিয়া দিম দিলে কি হ'ব বুদবুদ উৎপন্ন হ'ব আৰু তাতে যদি আমি এডাল মমবাতি দিওঁ তেতিয়া কি হ'ব ফটফট শব্দ কৰি কি হ'ব এডাল জ্বলি উঠিব মানে হাইড্ৰজেন গেছবোৰ এনেকুৱা ফটফট শব্দ কৰি উঠিব ৰিয়েকচনটো লিখিব পাৰিম এইটো মুছি দিছো কে এচিডে ধাতুৰ সৈতে বিক্ৰিয়াটো আমি চাই আছো ধাতুৰ সৈতে কৰা বিক্ৰিয়া এচিডটো কি লৈছিলো আমি সালফিউৰিক এসিড ধাতুটো কি আছিল জিংক ৰিয়েকচনটো হ'ব আগত ৰিয়েকচনটো হ'ব জিংক প্লাস H2SO4 এটো কি উৎপন্ন হ'ব ZnSO4 প্লাস twice H2 এইটো হল লবণ আৰু এইটো হাইড্ৰজেন গ্যাস গতিকে আমি ক'ব পাৰো এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় লবণ আৰু হাইড্ৰজেন গ্যাস উৎপন্ন হয় আমি চালো এচিডে ধাতুৰ সৈতে কি দৰে বিক্ৰিয়া কৰে এইবাৰ আমি চাম ধাতুই কি কৰে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰিলে কি হয় প্ৰথমতে চালো এচিডে ধাতুৰ সৈতে কি দৰে বিক্ৰিয়া কৰে এবাৰ চাম ক্ষাৰকে ধাতুৰ সৈতে কি দৰে বিক্ৰিয়া কৰে এচিডটো লৈছিলো আমি সালফিউৰিক এসিড H2SO4 আমি ক্ষাৰকতটো চাম ৰিয়েকচনটো লিখিছো twice NaOH প্লাস ধাতুটো আমি জিংকে ৰাখিম এইটো হ'ব সোডিয়াম জিংকেট উৎপন্ন হ'ব এটো সোডিয়াম হাইড্ৰক্সাইড তো ক্ষাৰকে যেতিয়া কি কৰে জিংকৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় সোডিয়াম জিংকেট আমি এনেকৈ ক'ব পাৰো যে এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গ্যাস আৰু লবণ উৎপন্ন কৰে এবাৰ আমি বেলেগ এটা ৰিয়েকচন চাম যে ধাতব কাৰ্বনেট আৰু লিখি দিছো হেডলাইনটো ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কৰা বিক্ৰিয়া ইয়াতো এটা ডায়াগ্ৰাম আছে আগৰ পৰীক্ষাটো পাইছিলো আমি এইডাল হল স্ট্যান্ড ইয়াতে লৈছো আমি এটা উত্তোলন নলী এইটো হৈছে উত্তোলন নলী এ এই উত্তোলন নলীত এত আমি কি লম সোডিয়াম কাৰ্বনেটৰ ৰাসায়নিক সংকেত Na2CO3 সোডিয়াম কাৰ্বনেট ইয়াৰে নামকৰণ হিন্দি লিখি দিছো স্ট্যান্ড এইডাল হৈছে শিথিল চুপি এইটো এনেকৈ দিয়াটো এইটো হৈছে ঠিলা
ইয়াতে যে এই টেষ্ট টিউবটোত আমি সোডিয়াম কাৰ্বনেট লৈছিলোঁ তাতে আমি কি যোগ কৰি দিম লঘু হাইড্ৰক্লৰিক এচিড সোডিয়াম কাৰ্বনেটটো অলপ ডাঙৰকৈ দেখুৱাইছোঁ এইটো হৈছে লঘু হাইড্ৰক্লৰিক এচিড হাইড্ৰক্লৰিক এচিডৰ ৰাসায়নিক সংকেত HCl যেতিয়া সোডিয়াম কাৰ্বনেটে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত ৰিয়েকচন হ'ব তেতিয়া কি উৎপন্ন হ'ব ইয়াতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব সেই কাৰ্বন ডাই অক্সাইড গেছটো আমি কি কৰিম নিৰ্গম নলী এডালেৰে বেলেগ এটা উতলন নলীৰ লগত সংযোগ কৰি দিম সেই উতলন নলীটোত আমি কি ৰাখিম কেলছিয়াম হাইড্ৰক্সাইডৰ সলিউশন ৰাখিম কেলছিয়াম হাইড্ৰক্সাইডৰ ড্ৰপ এইটো লিখি দিবা পৰীক্ষা নলী ইয়াৰে ৰিয়েকচনখিনি লিখিব লাগিব ডায়াগ্ৰামটো তোমালোকে ভালকৈ দিবা গতিকে পৰীক্ষা নলী পৰীক্ষা নলী এত কি লৈছিলোঁ 0.5 গ্ৰাম সোডিয়াম কাৰ্বনেট এইটো হৈছে সোডিয়াম কাৰ্বনেট সোডিয়াম কাৰ্বনেট মানে এইটো ধাতব কাৰ্বনেট আৰু এটা পৰীক্ষা নলী এইটো পৰীক্ষা নলী বিত আমি কি ল'ম ধাতব হাইড্ৰজেন কাৰ্বনেট সোডিয়াম বাইকাৰ্বনেট 0.5 গ্ৰাম সোডিয়াম বাইকাৰ্বনেট দুটাৰ লগত আমি কি যোগ কৰি দিছিলোঁ লঘু হাইড্ৰক্লৰিক এচিড এটা ৰিয়েকচন কেইটা চাব লাগিব এইটো হ'ল পৰীক্ষা নলী এৰ পৰীক্ষা নলী বিত আছিল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট প্লাস HCl সোডিয়াম ক্লোৰাইড প্লাস গতিকে যেতিয়া সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম হাইড্ৰজেন কাৰ্বনেট মানে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰিলে তেতিয়া কি উৎপন্ন হ'ল দুটাতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল গতিকে এই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডখিনি আমি এতিয়া বেলেগৰ লগত ৰিয়েকচন ঘটাম উৎপাদিত কাৰ্বন ডাই অক্সাইড গেছক চূণ পানীৰ মাজেদি পঠালে দুটাতে কি আছিল কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছিল সেই কাৰ্বন ডাই অক্সাইড গেছখিনি যদি আমি চূণ পানীৰ মাজেৰে পঠাম চূণ পানীৰ ৰাসায়নিক সংকেত কেলছিয়াম CaOH2 লগত কাৰ্বন ডাই অক্সাইড ৰিয়েকচন কৰিছে কি উৎপন্ন হৈছে কেলছিয়াম কাৰ্বনেট প্লাস ওয়াটাৰ যেতিয়া আমি উৎপাদিত
ইয়াতে কি হল উৎপাদিত কাৰ্বন ডাই অক্সাইড গেছক আমি চূণ পানীৰ মাজেৰে পঠাইছো তেতিয়া কি উৎপন্ন হ'ল ক্যালসিয়াম কাৰ্বনেটৰ বগা অধক্ষেপ পৰিছে এই তলফালে এৰডাল দিয়া মানে বগা অধক্ষেপ পৰা যেতিয়া আমি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠাম তেতিয়া কি হ'ব ক্যালসিয়াম কাৰ্বনেট প্লাস ওয়াটাৰ প্লাস কাৰ্বন ডাই অক্সাইড এতিয়া কি হ'ব এটো ক্যালসিয়াম বাইকাৰ্বনেট মানে এটো কি হয় পানীত দ্ৰৱণীয় হয় এটো আছিল বগা অধক্ষেপ এটো হল পানীত দ্ৰৱণীয় পদাৰ্থ গতিকে আমি এনেকৈ ক'ব পাৰো যে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে লিখিব পাৰি ধাতব কাৰ্বনেট আৰু বা ধাতব হাইড্ৰজেন কাৰ্বনেটে কাৰ লগত বিক্ৰিয়া কৰিছে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিছে কাৰ্বন ডাই অক্সাইড গেছৰ ৰাসায়নিক সংকেত CO2 গতিকে এইটো এনেকৈ লিখিব পাৰি এইবাৰ আছে এচিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত কিদৰে বিক্ৰিয়া কৰে মানে এচিড আৰু ক্ষাৰকৰ নিজৰ মাজত মানে পৰস্পৰৰ মাজত কিদৰে বিক্ৰিয়া কৰে সেইটো এটা টেষ্ট টিউব লৈছো তাতে আছে কি 2 ml সোডিয়াম হাইড্ৰক্সাইডটো এটা ক্ষাৰক তাতে আমি কি দিছো এটা ফিনলফথেলিন অলপ দিছো ফিনলফথেলিন কি আছিল সাংশ্লেষিক সূচক এই ফিনলফথেলিনৰ বৰণটো হৈছে অলপ বেঙুনীয়া কালাৰ যেতিয়া আমি সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে এটো মিহল কৰি দিম তেতিয়া কি হ'ব এই ড্ৰপটোৰ বৰণটো অলপ চেঞ্জ হ'ব যেতিয়া আমি ইয়াতে হাইড্ৰক্লৰিক এচিডৰ টোপালকে ড্ৰপ যোগ কৰিম তেতিয়া কি হ'ব ফিনলফথেলিনৰ বৰণটো চেঞ্জ হ'ব মানে কি হয় যেতিয়া এইটো হল ক্ষাৰকৰ লগত যেতিয়া এচিড দিম তাৰে লগতে ফিনলফথেলিন আছে গতিকে বৰণটো অলপ চেঞ্জ হ'ব যেতিয়া আকৌ আমি সোডিয়াম হাইড্ৰক্সাইড আকৌ যোগ কৰিম তেতিয়া কি হ'ব আকৌ ফিনলফথেলিনৰ ৰংটো পুনৰ দেখা পাম তাৰ মানে আমি ক'ব পাৰো যে এচিড আৰু ক্ষাৰকে পৰস্পৰৰ কি কৰে পৰস্পৰক প্ৰশমিত কৰে গতিকে আমি বিকাৰটোত বা টেষ্ট টিউবটোত লৈছিলো কি ক্ষাৰক লৈছিলো সোডিয়াম হাইড্ৰক্সাইড এচিড লৈছিলো হাইড্ৰক্লৰিক এচিড এই দুটা লগ লাগি কি হল NaCl এটা লৱণ উৎপন্ন হল আৰু পানী উৎপন্ন হল এইটো হল লৱণ আৰু পানী গতিকে আমি ক'ব পাৰো এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াৰ ফলত কি হয় লৱণ আৰু পানী উৎপন্ন হয় এইটো দিব পাৰে খালি ঠাই পূৰ কৰাও আহে বা কেতিয়াবা ডাইৰেক্ট কুৱেশ্যনো দিয়ে কি এচিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে গতিকে কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে বেছি দীঘলীয়াকৈ দিলে তোমালোকে ভালকৈ বুজাই দিবা ডায়াগ্ৰাম সৈতে এইবাৰ আছে এচিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া ধাতৱীয় অক্সাইড এটা বিকাৰ লৈছে বিকাৰত কি আছে এটো কপাৰ অক্সাইডৰ লগত ইয়াতে কি যোগ কৰি দিয়া হল ডাইলুট HCl
ডাইলুট আৰু কনচেন্ট্ৰেটেড মানে গাঢ় আৰু লঘু এই দুটা হ'ল বেলেগ বেলেগ গতিকে ইয়াতে যি আছে লঘু হাইড্ৰক্লৰিক এচিড থাকিলে সেইটো মেনশ্যন কৰিব লাগিব আৰু গাঢ়টো থাকিলেও সেইটো লিখিব লাগিব ইহতে কৰা ৰিয়েকচনবোৰ অলপ বেলেগ বেলেগ হয় গতিকে এটো ভালকে মনত ৰাখিব লাগিব গতিকে যেতিয়া কপাৰ অক্সাইডৰ লগত কি হ'ব কপাৰ অক্সাইডৰ কালাৰটো হ'ল অলপ নীলা কালাৰ যেতিয়া ডাইলুট হাইড্ৰক্লৰিক এচিডটো যোগ কৰি দিম তেতিয়া কি হ'ব দ্ৰৱটোৰ বৰণ কি হ'ব নীলা সেউজীয়া হৈ যাব কুকুৰ গতিকে কপাৰ অক্সাইড আৰু HCl ৰ মাজত বিক্ৰিয়া ঘটি কি হ'ব কপাৰ ক্লৰাইড উৎপন্ন হ'ব আৰু কপাৰ ক্লৰাইড যেতিয়া গঠন হ'ব সেইটোৰ কাৰণে কি হয় বৰণটো নীলা সেউজীয়া হৈ পৰে গতিকে যেতিয়া ধাতব অক্সাইডে এচিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি হয় লৱণ আৰু পানী উৎপন্ন হয় গতিকে ধাতব অক্সাইডক কি বুলি কোৱা হয় ক্ষাৰকীয় অক্সাইড বুলিও কোৱা হয় কাৰণ যেনেকে এচিড আৰু ক্ষাৰক লগ হৈ লৱণ আৰু পানী উৎপন্ন হয় ঠিক সেইদৰে কি হ'ল ধাতব অক্সাইডে এচিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিলে লৱণ আৰু পানী উৎপন্ন কৰিলে গতিকে ধাতব অক্সাইডক ক্ষাৰকীয় অক্সাইড বুলিও কোৱা হয় হেতু সুধিব পাৰে ডেফিনেশ্যনটো লিখি দিও ক্ষাৰকীয় অক্সাইড ধাতব অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বোলে কাৰণ ক্ষাৰকৰ নিচিনা এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এইটো হ'ল ক্ষাৰকীয় ধাতব অক্সাইডক ক্ষাৰকীয় অক্সাইড কিয় বোলা হয় কাৰণটো এইটো কাৰণ ক্ষাৰকৰ নিচিনা এচিডৰ সৈতে বিক্ৰিয়া কৰি কি কৰে লৱণ আৰু পানী উৎপন্ন কৰে এবাৰ আমি প্ৰশ্নাৱলীৰ উত্তৰখিনি কৰিম প্ৰথমটো আছে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় উত্তৰটো লিখি দিছো প্ৰশ্নাৱলী আম্লিক প্ৰকৃতিৰ কিয় কৈছে দৈ আৰু টেঙা বস্তু মানে দৈটো অলপ টেঙা হয় সেইকাৰণে এইটো কি কোৱা হয় আম্লিক প্ৰকৃতিৰ
গতিকে দৈ আৰু টেঙা বস্তু আমি যেতিয়া পিতলৰ বা তামৰ পাত্ৰত থম তেতিয়া কি হ'ব বিক্ৰিয়া ঘটি বিষাক্ত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় আমি আগতে পাইছিলোঁ এচিডে যেতিয়া ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় গতিকে দৈ যেতিয়া তামৰ পাত্ৰত থোৱা হ'ব তেতিয়া কি হ'ব বিষাক্ত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব যেতিয়া সেই বিষাক্ত লৱণ আমি খাম তেতিয়া কি হ'ব বিষক্ৰিয়া হৈ যায় গতিকে দৈ আৰু টেঙা বস্তু তামৰ পাত্ৰত থব নালাগে সেইটোত ৰিয়েকশ্যনটো দিব পাৰি আগতে আমি পাইছিলোঁ যে জিংকে এচিডৰ সৈতে যেতিয়া বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় লৱণ ZnSO4+ হাইড্ৰজেন গেছ এইটো তাতে দিব পাৰি এনসাৰটোত ৰিয়েকশ্যন দিলে ৰাসায়নিক বিক্ৰিয়া দিলে বেছি ভাল হয় এবাৰ আছে সেকেন্ড কোৱেশ্চন এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা গতিকে এচিডে যেতিয়া ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া আগতে আমি পাইছিলোঁ কি গেছ উৎপন্ন হয় হাইড্ৰজেন গেছ উদাহৰণ আগৰ উদাহৰণটোৱে যেতিয়া জিংকে ডাইলুট সালফিউৰিক এসিড H2SO4 ৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় এই ৰিয়েকশ্যনটো ইয়াতেও দিব পাৰি আৰু আগৰ উত্তৰটোতো দি দিব পাৰি এবাৰ আছে 3 নম্বৰ কোৱেশ্চনটো এটা ধাতব যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে জ্বলি থকা মম নুমুৱাই বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হলে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা উৎপন্ন হোৱা গেছটো আগতে আমি এইখিনি পঢ়ি আহিছো 3 নম্বৰ উত্তৰ উৎপন্ন হোৱা গেছটো কি হ'ব কাৰ্বন ডাই অক্সাইড কি উৎপন্ন হোৱা বুলি দিছে কেলছিয়াম ক্লৰাইড উৎপন্ন হোৱা বুলি দিছে গতিকে বিক্ৰিয়াটো লিখিব লাগিব যেহেতু বিক্ৰিয়াত উৎপন্ন হোৱা যৌগ এটা কেলছিয়াম ক্লৰাইড গতিকে ধাতব যৌগটো হ'ল কেলছিয়াম কাৰ্বনেট ইয়াৰে ৰিয়েকশ্যনটো কেলছিয়াম কাৰ্বনেট যেতিয়া লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় কেলছিয়াম ক্লৰাইড প্লাস কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটাৰ গতিকে এটো হ'ল 3 নম্বৰটোৰ উত্তৰটো হ'ব দে